এই কিতাপখন যদি মই 20 বছৰমানৰ আগতে পঢ়িবলৈ পালোহেঁতেন, ৰিচ ডেড পুৱৰ ডেড কিতাপখন পঢ়ি এই কথাষাৰ কৈছিল আমেৰিকাৰ বিখ্যাত বিল্ডাৰ লেৰিছন ক্লাৰ্কে। সময় এইদৰেই পাৰ হৈ যায় আৰু আমি যদিবোৰৰ মাজতে আবদ্ধ হৈ ৰ'বলগীয়া হয়। এনে বহু বিষয় থাকে যিবোৰ আগতেই পোৱা হ'লে আমি হয়তো বহুত শিকিব পাৰিলোহেঁতেন, উন্নতি কৰিবলৈ বহুত উপায় পালোহেঁতেন, আমাৰ জীৱনশৈলীয়ে হয়তো সলনি হৈ গ'লহেঁতেন। নমস্কাৰ, মই সত্যজিৎ শইকীয়া। আজি আমি আলোচনা কৰি আছোঁ ৰবাৰ্ট টি কিয়চাকিৰ ৰিচ ডেড পুৱৰ ডেড নামৰ বিখ্যাত কিতাপখনৰ। এই কিতাপখনত কিয়চাকিয়ে দুজন দেউতাকৰ উল্লেখ কৰিছে। এজন ধনী দেউতা অৰ্থাৎ ৰিচ ডেড আৰু আনজন দুখীয়া দেউতা অৰ্থাৎ পুৱৰ ডেড। ৰবাৰ্ট কিয়চাকিয়ে দুয়োজন দেউতাককে সমানে শ্ৰদ্ধা কৰিছিল আৰু তেওঁৰ দেউতাক দুজনেও তেওঁক সমানেই মৰম কৰিছিল। বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে এজন মানুহৰ একে সময়তে দুজনকৈ দেউতাক কেনেকৈ থাকিব পাৰে। এনে আন কিবা প্ৰশ্নও থাকিব পাৰে। মই ভাবোঁ ৰবাৰ্ট টি কিয়চাকিয়ে আমাক কি বুজাব বিচাৰিছে তাৰ ওপৰত গুৰুত্ব দিয়াটোহে আমাৰ বাবে লাভজনক হ'ব। এনেকুৱাও হ'ব পাৰে যে তেওঁ নিজকে এইদৰেই ভাবি লৈছে। এনেকুৱাওতো হ'ব পাৰে যে তেওঁ তেওঁৰ মনটোক পুৱৰ ডেড আৰু নিজৰ মগজুক ৰিচ ডেড বুলি মানি লৈছে। এনেকুৱাওতো হ'ব পাৰে যে এজন দেউতাক তেওঁৰ আৰু আনজন দেউতাক তেওঁৰ কোনো বন্ধুৰ, যিকোনো হ'ব পাৰে। এই দেউতাৰ প্ৰসংগটো কাহিনী নে কাল্পনিক সেইটো নিশ্চিতকৈ গুৰুত্বপূৰ্ণ নহয়। আচল কথাটো হ'ল যে ৰবাৰ্ট কিয়চাকিয়ে আমাক ক'ব বিচাৰিছে কি, সেইটোহে গুৰুত্বপূৰ্ণ। ধৰি লোৱা হওক কিয়চাকিৰ দুজনেই দেউতাক আছিল। তাৰে এজন বহুত ধনী আৰু আনজন বহুত দুখীয়া। ৰবাৰ্ট কিয়চাকিৰ মতে আমাৰ চিন্তাই বহুত ডাঙৰ ভূমিকা পালন কৰে। এই প্ৰসংগতে কিয়চাকিৰ মনত প্ৰশ্ন হৈছে যে যদিও দুয়োজন দেউতাই তেওঁৰ নিজা আছিল আৰু দুয়োজনেই তেওঁক সমানে মৰম কৰিছিল, যত্ন লৈছিল, তেওঁক শিকাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু এইদৰেই তেওঁক জীৱনত আগবঢ়াবলৈ প্ৰয়াস কৰিছিল, তেওঁলোকৰ এজন ধনী আনজন দুখীয়া আছিল কিয়? গোটেই খেলখন আচলতে চিন্তাৰ, দৃষ্টিকোণৰ। আমাৰ দৃষ্টিভংগীয়ে আমাক উন্নতি দিবও পাৰে বা আমাৰ জীৱনৰ নাও ডুবাই দিবও পাৰে। এইটো আমাৰ ওপৰতেই নিৰ্ভৰ কৰে যে আমি কেনেকুৱা ৰঙৰ চশমা পিন্ধি চাৰিওফালে চাওঁ। কোনোবাই ঠিকেই কৈছে, কষ্ট যেনে প্ৰাপ্তিও তেনেই হয়। আমি আমাৰ মনৰ ভিতৰখন ধনাত্মক কৰি নিজৰ দৃষ্টিকোণ সকাৰাত্মক কৰি ৰাখি আগুৱাই থকাৰ কথা ভাবিলে আমাৰ জীৱনত নিশ্চিতকৈ কিবা ভাল সংঘটিত হ'ব পাৰে। কথা আৰু আছে, শুনি থাকিব। ধন্যবাদ।